Hello everyone, মই কল্যাণী আজি সেপ্টেম্বৰৰ 23 তাৰিখ আৰু আজি মই ইন্দ্ৰমালতীখিনিৰ অকণমান এমাহত কেনেকুৱা হৈছে দেখুৱাম বুলি আপোনালোকৰ ওচৰলৈ আহিলোঁ যোৱা আগষ্ট মাহৰ 25 তাৰিখে মই এখিনি ৰুইছিলোঁ আপোনালোকক দেখুৱাইছিলোঁ তাৰ পাছৰ পৰা মই পানীয়ে দি আছিলোঁ কোনো সাৰ গোবৰ একো দিয়া হোৱা নাছিল আজি মই ভাবিলোঁ প্ৰতিটো টাবতে মুঠিকৈ কেঁচু সাৰ দি দিওঁ এমাহৰ ভিতৰতে দিব লাগে মাহত এবাৰকে যিহেতু ইহঁতি ফুল দিয়া ফুল বহুত ফুল ফুলিব আৰু অহা মাহৰ পৰা ফুল ফুলালৈকে মই মাহত দুবাৰকৈ দিম এই প্ৰথমবাৰ মোৰ অকমান এমাহৰ ভিতৰত এতিয়া এবাৰে দিছোঁ আজি তাকে মই অকমান দেখুৱাই দিওঁ এইখিনি মোৰ নৰ্মেল লোকেল ভেৰাইটি হয় এইখিনি ইয়াত পুলি দুটা या তিনটাকৈ আছে কোনোবাটো দুটাকৈ দি দিছিলোঁ ডাঙৰ টাব হয় আৰু এইখিনি মই পানীহে দি থকা হৈছিলে আৰু আজি মই ইয়াত অকমান এনেকৈ খুচৰি দিছোঁ আপোনালোকে যোনে যোনে ৰুলে এমাহমান হ'বলৈ হৈছে বা হৈ গ'ল তেওঁলোকে এই কামটো কৰিব যিকোনো সাৰ গোবৰ বা হওক কেঁচু সাৰ হওক বা পাতৰ সাৰ হওক যাৰ যিটো আছে এমুঠিকৈ দি যাম মই কেঁচু সাৰেই দিছোঁ এনেকৈ মই এমুঠিকৈ প্ৰতিটো টাবতে দি দিম আৰু অহা মাহৰ ভিতৰত আৰু এমাহৰ ভিতৰত আজিৰ পৰা এমাহৰ ভিতৰত অহা মাহৰ ধৰক সেই 22 তাৰিখৰ ভিতৰলৈকে মই দুবাৰকৈ দিবলৈ চেষ্টা কৰিম তাৰ মানে আজিৰ পৰা 15 দিনৰ পিছত এবাৰ তাৰ 15 দিনৰ পিছত এবাৰ এনেকৈ মই এমুঠিকৈ দি যাম আৰু এনেকৈ ওপৰতে দি থম এতিয়া পানী নিদিওঁ আৰু আজি সন্ধিয়ালৈ পানী দিম এতিয়া পানী নিদিওঁ এতিয়া দুপৰীয়া হ'বলৈ হ'ল ৰ'দো চোকা হৈ আহিছে আৰু এইফালে পুৰা ৰ'দ পৰিব এতিয়া মই কাৰণে সন্ধিয়া যেতিয়া ৰ'দ নাইকিয়া হ'ব তেতিয়া পানী দি দিম আচলতে সাৰবিলাক আপোনালোকে একেবাৰে ৰাতিপুৱা নহলে গধূলি দিবলৈ চেষ্টা কৰিব মই গধূলি ৰাতিপুৱা সময়বোৰ একেবাৰে মিলাব নোৱাৰো সেইকাৰণে মই এনেকুৱা সময়টোতে দি আপোনালোকক দেখুৱাইছোঁ এয়া এনেকৈ চাৰিওকাষে টাবটো চাই আৰু এমুঠি বা ডেৰ মুঠি সেই হিচাপে দি দিছোঁ প্ৰথমে মই সাৰ দিয়াটো দেখুৱাই লওঁ তাৰ পাছত আৰু এটা কাম আছে সেইটো আপোনালোকক ক'ম আৰু এইফালৰ এইবিলাক মই এটা পুলিকে দিছোঁ সকলোখিনি আৰু এইখিনি হাইব্ৰিড পুলি হাইব্ৰিড ভেৰাইটিৰ হয় এইখিনি ইয়াতো এনেকৈ মুঠিকৈ ভাঙিলেও আৰু পুলিবিলাক আৰু 15 দিন মানৰ পিছৰ পৰা মই হেৰি দিম ইয়াত সৰিয়হৰ যিটো খলি পুলি মাষ্টাৰ্ড কেকটো পায় যে তাৰ লিকুইড বনাই দিম আৰু সেইটো পাৰিলে মই আপোনালোকক ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া মই দিলোঁ আৰু কেইটামানত দিবলৈ থাকিল মই পিছত দি দিম আৰু এতিয়া মই ক'ম যে পিঞ্চিঙৰ কথাটো পিঞ্চিং মই মাজতে কৰিলোঁ এবাৰ আৰু আজি চাম কৰিবলগীয়া ডাল আছে নেকি আপোনালোকে এনেকৈ চাওক পিঞ্চিংটো কেনে কৰিব এটা আগ 1 ইঞ্চিতকৈ যে বেছি 2 ইঞ্চি মানৰ 1.5-2 ইঞ্চি যেতিয়া হ'ব এটা আগ এইটো হৈ গৈছে মোৰ 1 ইঞ্চি হৈছে ইয়াৰ মাজতে এবাৰ কৰিছিলোঁ প্ৰথমবাৰ কৰিছিলোঁ এইখিনিতে কৰাৰ পাছত এফালে দুটা ওলালে এইকেইটা মই আৰু অকণমান দীঘল হ'বলৈ দিম 1 ইঞ্চি মান হৈছে মই 1.5 ইঞ্চি মান হ'বলৈ দিম তেতিয়া ইয়াৰ আগটো ছিঙি দিম এইটো চাওক এইটো হৈ গ'ল প্ৰায় 2 ইঞ্চি হৈ গ'ল এইটো ইয়াৰ এনেকৈ দুটা পাতৰ এই আগৰ দুটা অংশ এনেকৈ ছিঙি দিব
এনেকৈ ছিঙি দিব আৰু তেতিয়া ইয়াৰ পৰা নতুনকৈ পোখা ওলাব এনেকৈ ছিঙি দিব এইটো এটা আছে একেবাৰে চুটি সৰু আগবিলাক পিঞ্চিং নকৰিব কমেও 1.5 ইঞ্চি 2 ইঞ্চিৰ ভিতৰত কৰিব এনেকৈ ইয়াতো আছে দুটামান মই কৰি দিছোঁ চাই দেখুৱাই দিছোঁ এইকেইটা মাজৰ দুটা পাত দুটামান যি কোঁহটো থাকে যে ইয়াৰ দ্বাৰা জোপোহা হ'ব গছজোপা পোখা মাৰি মেলিব এটাৰ জেগাত এফালে দুটা পোখা ওলাব ফুল বেছি ফুলিব এনেকৈ এইকেইটা যিবিলাক ডাল আপোনালোকে ডালবিলাক চেক কৰি ছিঙি দিব আৰু এইখিনি মই এবাৰে ছিঙিছিলোঁ এই আজি 2 নম্বৰ বাৰ হ'ল কোনোবাটোহে হোৱা নাই ছিঙিবলৈ আৰু এই পিছত কলা যে পোকটো হয় এইটো হৈছে এইটো খুব হয় ইন্দ্ৰমালতীত এইটো মানে হয়ে এইটো মই এতিয়া দৰৱ স্প্ৰে কৰিবলৈ আছে মোৰ দৰৱ শেষ হ'ল আৰু কি দৰৱ স্প্ৰে কৰোঁ এইটো আপোনাক মই দেখুৱাই ডেছক্ৰিপশ্যন বক্সত মই দি দিম নামটো মোৰ নামটো মনত নাই এতিয়া সেইটো মাৰি দিলে মানে একদম ধুনীয়াকৈ নাইকিয়া হৈ যায় আৰু নহ'লে নিম অইল স্প্ৰে কৰিব পাৰে নিম অইলতকৈ সেই যিটো মই দৰৱটো ক'লোঁ সেইটো মই আগৰবাৰো কৰিছিলোঁ সেইটো বেছি মই ফল পাইছিলোঁ নাইকিয়া হৈ যায় পোকবিলাক সৰি যায় চাফা হৈ যায় গছজোপা সেইটো মাৰি দিব আপোনালোকে যদি হয় এয়াই মই সাৰ দিলোঁ সাৰ দিয়া দেখুৱালোঁ কিমান সময়ত কেনেকৈ দিছোঁ সেয়া আপোনালোকে তেনেকৈ কৰিব পাৰিব আৰু পিঞ্চিংটো দেখুৱাই দিলোঁ কেনেকৈ কৰিব আজিলৈ ভিডিঅ'টো মই সামৰিবলৈ লৈছোঁ ভাল লাগিলে মোৰ ভিডিঅ'টো লাইক কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই